Hello friends, মই শংকৰ আপোনালোক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল Jugomiya। আজি মই আপোনালোকৰ আগত ইতিহাসৰ 7টা কলা দিনৰ বিষয়ে ক'বলৈ গৈ আছো। এই কলা দিন বুলি ক'লে আপোনালোকৰ মনত হয়তো ভাব হ'ব পাৰে কি কলা দিন। এই ইতিহাসত ইমান ভয়ানক ঘটনা ঘটিছিল, বহুত মানুহ মৰি গৈছিল, বহুত টকা সম্পত্তি ঘৰ দুৱাৰ সকলো শেষ হৈ গৈছিল। এই সকলোবোৰ কথা আজি মই আপোনালোকৰ আগত কৈ আছো। তো ভিডিওটো শেষলৈ চাই থাকক। আৰু যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ আহিছে তো তলত থকা ৰঙা সাবস্ক্ৰাইবটো ক্লিক কৰিব আৰু বেল আইকনটো অল কৰি থব। তেতিয়া মোৰ সকলো ভিডিও আপোনালোকে প্ৰথমতে চাব পাৰিব। ঠিক আছে, বলক ভিডিওটো আমি আৰম্ভ কৰো। পৃথিৱীৰ সকলো মানুহে ইতিহাসত হৈ যোৱা সকলো ঘটনা মনত ৰখাটো অতি প্ৰয়োজন। ভাল কথাবোৰ সদায় মনত ৰাখিব লাগে, বোলে ইতিহাসত কি কি হৈ গৈছে, ভাল ভাল কাম মনত ৰাখিব লাগে। আৰু যিবোৰ বেয়া ঘটনা ঘটি গৈছিলে সেইবোৰ যাতে এতিয়া বৰ্তমান বা ভৱিষ্যতে নহয় সেইটোৰ কাৰণে সাৱধান হ'ব লাগে। তো আজি মই আপোনালোকৰ আগত এই হৈ যোৱা ঘটনা কিছুমান ইতিহাসত আগতে হৈ যোৱা মানে বেয়া দিন, ব্লেক ডে যিবোৰ কয়, সেই বিষয়ে আপোনালোকৰ লগত ক'ম। আৰু কথাখিনি শুনাৰ পিছত হয়তো আপোনালোকে ভাবিব যাতে সেনেকুৱা দিন যাতে আৰু ঘূৰি নাহে। 1 নম্বৰ, ৱৰ্ল্ড ৱাৰ। এই মহাযুদ্ধখন হৈছিলে 4 বছৰ। এই যুদ্ধখনত 7 কৰোৰ সৈনিকে অংশগ্ৰহণ কৰিছিলে। এই ভয়ানক যুদ্ধ দেখি সকলো ডাঙৰ মানে বুদ্ধিজীৱীসকলে কৈছিলে যে এই যুদ্ধৰ শেষ হোৱাৰ পিছত আৰু দ্বিতীয়খন যুদ্ধ নহয়। কাৰণ কৈছিল কিয়, ইমানেই ডাঙৰ আছিল এই যুদ্ধখন, মানে বহুত মানুহ, বহুত ঘৰ দুৱাৰ, বহুত মানুহ মানে ধ্বংস হৈ গৈছিলে, বহুত বস্তু ধ্বংস হৈ গৈছিলে। ভাবিছিল যে পৃথিৱীত মানে এইবিলাক মানুহ দ্বিতীয়বাৰ মানে ভাল নহয় আৰু সেইবাবে কৈছিলে যে এই যুদ্ধ মানে হোৱাৰ পিছত আৰু দ্বিতীয়খন যুদ্ধ নহয়। এই প্ৰথম বিশ্বযুদ্ধত বহুত নতুন অস্ত্ৰ ব্যৱহাৰ হৈছিলে আৰু এই যুদ্ধতে 16 মিলিয়ন লোকৰ মৃত্যু হৈছিল। ইনফ্লুৱেঞ্জা পেণ্ডেমিক, যাক আমি স্পেনিছ ফ্লু বুলিও জানো, ই এটা বহুত ডাঙৰ মহামাৰী। ইতিহাসত ইয়াক বহুত ডাঙৰ মহামাৰীৰ স্থানত থৈছিলে। এই মহামাৰী মানে প্ৰথম যুদ্ধ শেষ নহওঁতে, বিশ্বযুদ্ধ প্ৰথম শেষ নহওঁতে এই মহামাৰীটো আৰম্ভ হৈছিলে। এই স্পেনিছ ফ্লু মহামাৰীটোৱে 5 মিলিয়ন লোকক আক্ৰান্ত কৰিছিলে। এই স্পেনিছ ফ্লু মহামাৰীত বহুত লোকৰ মৃত্যু হৈছিলে। তো মানে ভবা যায় এনেকৈ মোটামুটি 2 কৰোৰতকৈ অধিক মানুহ এই মহামাৰীত মৃত্যু হৈছিলে। এই স্পেনিছ ফ্লুত বেছিকৈ আক্ৰান্ত হোৱাৰ এটাই কাৰণ আছিল কি, সেই সময়ত যেতিয়া বিশ্বযুদ্ধ হৈছিলে তেতিয়া সৈন্যসকলে এখন দেশৰ পৰা সেইখন দেশলৈ অহা যোৱা কৰিছিলে। সেইকাৰণে এই মহামাৰীটো মানে সহজতে বিয়পি গৈছিল চাৰিওপিনে। পাৰ্টিশ্যন অফ ইণ্ডিয়া, মানুহ জীয়াই থকাৰ সময়ত ইয়াতকৈ মানে দুখৰ দিন কি হ'ব পাৰে। নিজৰ দেশ, নিজৰ ঘৰ সকলো এৰি বেলেগ এখন দেশত যাব লাগে, মাজেদি সীমা বান্ধি দিয়ে। ইয়াতকৈ বেয়া দিন আৰু কি হ'ব পাৰে। 1 কৰোৰ 50 লাখ মানুহে এই পাৰ্টিশ্যনৰ সময়ত নিজৰ দেশ এৰি বেলেগ দেশলৈ যাব লগা হৈছিল। সেই সময়ত 5 পৰা 20 লাখ মানুহৰ মৃত্যু হৈছিলে। আৰু সেই সময়ত বহুত নহ'বলগীয়া ঘটনা ঘটিছিল। বহুত সৰু ল'ৰা ছোৱালী মানে অনাথ হৈছিল, মাক পিতাক মৰি গৈছিলে, বা বহুত তিৰোতাৰ মানে বহুত নহ'বলগীয়া ঘটনা বহুত কিবা কিবি হৈছিলে সেই পাৰ্টিশ্যনৰ সময়ত। সঁচাকৈ সেই পাৰ্টিশ্যনৰ সময়ত কিমান ঘটনা ঘটিছিল বা কিমান দুখৰ দিন আছিলে বা কিবা ভয়ংকৰ দিন, সেই সময়ৰ লোকসকলে বুজি পাইছিল যে কিমান এটা ভয়ানক বা কলা দিন আছিল সেই পাৰ্টিশ্যনৰ সময়টো। মংগল কনকুৱেষ্ট, মংগলসকলৰ আক্ৰমণৰ সময় 13 শতিকাৰ পৰা আৰম্ভ হৈছিলে। এই মংগলসকলে পৃথিৱীৰ বহুত ডাঙৰ ঠাই নিজৰ শাসনলৈ আনিছিলে। আৰু এই মংগলে যেতিয়া যুদ্ধ কৰিছিল বা ইমান মানে মানুহ মাৰিছিলে, মংগলে মানে বহুত মানুহ মাৰি শেষ কৰি পেলাইছিলে। মংগলীয়সকলৰ এনে কাৰ্যৰ কাৰণে ইতিহাসত সেই মংগলীয়সকলৰ এটা বেয়া অধ্যায় হিচাপে উল্লেখ কৰা হৈছে। মংগলসকলৰ সবাতোকৈ প্ৰতাপী মানে শাসককৰ্তাটোৰ নাম আছিলে চাংগেট খান। ৱৰ্ল্ড ৱাৰ 2, কোনো লোকে ভবাই নাছিল যে প্ৰথম যুদ্ধৰ 20 বছৰ পিছতে আৰু এখন ইমান ভয়ানক যুদ্ধ হ'ব বুলি। এই যুদ্ধ 6 বছৰ চলিছিলে। এই যুদ্ধ মানৱ জীৱনৰ এটা বহুত বেয়া অধ্যায় বা কলা অধ্যায় হিচাপে উল্লেখ কৰা হৈছিল। এই যুদ্ধত প্ৰায় 6 কৰোৰ মানুহৰ মৃত্যু হৈছিলে। আৰু এই যুদ্ধতে প্ৰথম পাৰমাণৱিক বোমাটো মানে আক্ৰমণ কৰা হৈছিলে বা যুদ্ধত ব্যৱহাৰ কৰা হৈছিলে পাৰমাণৱিক বোমা। লিউবনিক বেড, এই মহামাৰীটোক দ্য ব্লেক ডেথ বুলিও জনা যায়। এই মহামাৰী মানৱ ইতিহাসত বহুত ভয়ানক আছিলে। এই মহামাৰীত 75 পৰা 200 মিলিয়ন লোকৰ মৃত্যু হৈছিলে। এই মহামাৰীৰ ফলত ইউৰোপৰ 30 পৰা 60% লোকৰ জনসংখ্যা নোহোৱা হৈছিলে। এই মহামাৰীটোক লৈ মানুহৰ মাজত বহুত ভুল ধাৰণা বা অন্ধবিশ্বাসৰ সৃষ্টি হৈছিলে। মানুহে ভাবিছিলে যে এই মহামাৰীৰ কোনো চিকিৎসা নাই, এই মহামাৰী ভগৱানৰ সাপ দিছে, সাপ দিয়াৰ ফলতে এই মানে মহামাৰীটোৰ সৃষ্টি হৈছিল। এই অন্ধবিশ্বাসে
সেই সময়ত বহুত বেয়াকৈ প্ৰভাৱ পেলাইছিলে আৰু এই মহামাৰীটোৱে মানে বহুত বেয়াকৈ গ্ৰাস হৈ চাৰিওপিনে বিয়পি গৈছিলে সকলোৱে অন্ধবিশ্বাস কৰিছিলে ভগৱান কোনো চিকিৎসা কৰা নাছিলে সেইবাবে মানে বহুত বেয়াকৈ বিয়পি গৈছিলে বহুত ডাঙৰ ডাঙৰ লোকসকলে মানে কৈ গৈছে যে সেই অন্ধবিশ্বাস কৰাৰ বাবে বা অন্ধবিশ্বাস হোৱাৰ বাবে মানুহখিনি বহুত সোনকালে মানে বিয়পি গৈছে মানে কোনো চিকিৎসা নাই বুলি ভাবিছিল যে ভগৱানে সেই দিছে নোৱাৰে ভাল নহয় সকলোৱে সেনেকৈ ভাবিছে ভাবিলে মানে আকৌ চিকিৎসা নকৰিলে বা নাভাবিলে আকৌ সেই সময়ত কোনো তাৰ ফলত মানে বহুত লোকৰ মৃত্যু হৈ গৈছিলে ইয়াৰ 536 AD গৱেষণাকাৰীসকলে গৱেষণা কৰি পাইছিল যে 536 AD মানে সেই বছৰটো মানে ইমান বেয়া এটা মানে পৰিৱেশ হৈছিলে যে মানুহ জীয়াই থকাৰ কাৰণে বহুত বিপদ হৈছিলে 536 AD পৃথিৱীৰ আটাইতকৈ বেছি ঠাই অন্ধকাৰ হৈ গৈছিলে কাৰণ ক'ৰবাৰ পৰা এটা অন্ধকাৰ থকা মানে ফগ আহিছিলে আহি পেলাই মানে গোটেই জাগা এৰিয়াটো মানে অন্ধকাৰ কৰি পেলাইছিল বেছিকৈ প্ৰভাৱ পৰিছিল ইউৰোপ আৰু মিডল ইষ্টত এই এনেকুৱা আগত দিছিলে তাতে সূৰ্যৰ ৰশ্মিও সেই জাগাখিনিত পৰা নাছিলে মানুহৰ খেতি পথাৰ খোৱা বস্তু মানে সকলো শেষ হৈ গৈছিলে সকলো ধ্বংস হৈ গৈছিলে মানুহে মানে খাব নাপায় মানুহে মানে কি মৃত্যু পৰ্যন্ত হৈ গৈছিলে কাৰণ সূৰ্যৰ ৰশ্মি কিৰণ অলপো সেই সময়ত পৃথিৱী মানে সেই ঠাইখিনিত অলপো পৰা নাছিলে মানে সূৰ্যৰ ৰশ্মি পৰাই নাই মানে দিনে ৰাতি 18 মাহ সেই ঠাইখিনি অন্ধকাৰ হৈছিলে মাত্ৰ 2 ডিগ্ৰী চেলচিয়াছ মানে উচ্চতাত আছিল মোৰ এই ভিডিঅ'টো বনোৱাৰ এটাই উদ্দেশ্য হ'ল কি আমাৰ পূৰ্বপুৰুষসকলে সেই আগতে বহুত বছৰ আগতে এই দিনবোৰত কিমান কষ্ট পাইছিলে কিমান কি মানে দেখিছিলে সেইবোৰ জনোৱাটো আৰু আমি সেই দিনবোৰ যাতে ঘূৰি নাহে তাৰ বাবে আমি ল'ব লগা সাৱধানখিনি আপোনালোকে ল'ব লাগিব ইতিহাসত হৈ যোৱা ঘটনাৰ পৰাই আমি কি শিকিব লাগিব কাৰণ ইতিহাসত সকলো উল্লেখ আছে আমি কি মানে আগতে ভুল কৰিছিলোঁ বা আমি কি শিকিলোঁ সেই বস্তুৰ পৰা আমি শিকিব লাগিব বৰ্তমান আপোনালোকে গম পায় বৰ্তমান সমগ্ৰ পৃথিৱীত এটা বহুত ডাঙৰ মহামাৰী বা এটা শব্দ হৈ আছে হৈছে কৰোণা সকলোফালে কৰোণা মানে গমেই পাইছে গোটেই ৱৰ্ল্ডৰ বহুত মানুহ বহুত মানে মানুহ সকলো ধ্বংস হৈ গৈছে বহুত টকা পইচা বহুত ধ্বংস হৈ গৈছে এই কৰোণা মহামাৰীৰ ফলত তো এই কৰোণা মহামাৰীৰ ফলত বাচিবৰ কাৰণে আপোনালোকে বহুতখিনি কাম কৰিব লাগিব চৰকাৰে দিয়া নিয়ম আপোনালোকে পালন কৰিব লাগিব যিখিনি নিয়ম দিছে চৰকাৰে মানি চলিব লাগিব এই কৰোণাৰ পৰা বাচিবলৈ এতিয়ালৈ কোনো এনেকুৱা এটা মানে ঔষধ ওলোৱা নাই যে বাচিব পাৰি তো যেতিয়ালৈ বস্তুটো ঠিক নহয় তেতিয়াহ'লে আমি ছেফত থাকিব লাগিব ষ্টে হোম ষ্টে ছেফ তো আপোনালোকে ঘৰত থাকক তেতিয়া আপোনালোকে ছেফ থাকিব অত্যাৱশ্যক কামৰ কাৰণে আপোনালোকে বাহিৰত যাব বা ওলাব এনে কাম নাথাকিলে ধৰক এনে ক'ৰবাত যায় আড্ডা দিয়া বা কিবা দিয়া ঘূৰিব যাওঁ সেইবিলাক বৰ্তমান কৰিব নালাগে কাৰণ এই মহামাৰীটো এতিয়া ইমানেই বিয়পি গৈছে মানে বহুত ঠাই আঁকোৱালি ধৰিছে মহামাৰীটো আপোনালোকে ঘৰত থাকক ছেফ থাকক তাৰে মাজতে আপোনালোকে কৰিব লাগিব ছেফত কাম কৰিব লাগিব কাৰণ দেশখন আমি আগুৱাই নিব লাগিব কাম কৰিব লাগিব কিন্তু ছেফত ভিডিঅ'টোৰ পৰা যদি মই অলপমান হ'লেও আপোনালোকৰ আগত কিবা নজনা কথা ক'ব পাৰিছোঁ তো ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনে পালে ভাল পালে নে বেয়া পালে কমেণ্টত জনাব আপোনালোকক আৰু শ্বেয়াৰ কৰিব যিমান পাৰে সিমান শ্বেয়াৰ কৰিব লগ বন্ধু সকলোকে শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় ইতিহাসত কি ঘটনা ঘটি গৈছিলে কি আমি কৰিব লাগে কি কৰিব নালাগিব তাহাঁতে কথা বুজি পায় সেইটো শ্বেয়াৰ কৰিব ঠিক আছে নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ